আসসালামু আলাইকুম ওরহমতুল্লাহ। আজি আমাৰ মাদ্ৰাছা বন্ধ, বকৰা ঈদৰ কাৰণে মাদ্ৰাছাখন বন্ধ হৈ পৰিছে। কেইদিনমান পাছত আকৌ খুলি যাব। তথাপিও মই মাদ্ৰাছাত আছোঁ আৰু সেই বস্তুখিনি অলপ দেখাই আছোঁ আপোনালোকৰ খানা। এইটো নামটো আপোনালোকে মনত ৰাখিব, শ্বেখ আহমদ আলী অতিথি ভৱনটো হ'ল আমাৰ অফিচ ৰুম। ফাৰ্চি দুৱাম, ফাৰ্চি দুৱামৰ ক্লাছ এইটো। পাছত চালে আৱাল, চালে দুৱাম, চালে চুৱাম, চাহাৰম, পঞ্চম, মানে এইটো চাইডত আমাৰ আলিয়া ক্লাছ। এইটো হ'ল আমাৰ মাদ্ৰাছা মছজিদ। নমাজত সময় যেতিয়া হয় তেতিয়াহ'লে আমি তেওঁলোকক মানে স্থান দিব নোৱাৰোঁ, দুটা দুটাকৈ জমাত কৰিব লাগে। আৰু সেইকাৰণে আমি এটা চিন্তিত যে আমি মছজিদটো কেনেকৈ বনাম। কোনোবা আল্লাহৰ বান্দা নিশ্চয়কৈ আহিব, আহিলে সেই মছজিদটো হৈ যাব। এয়া আমাৰ মছজিদৰ আন্দৰণি হিচা দেখা, যিটো হাফিজি শাখাৰ ঘৰ। এই ঘৰটো একদম মানে চাইছে কিমান ডাঙৰ, গোটেই ঘৰ একদম হাফিজি ছাত্ৰে ভৰা। আমি ছাত্ৰ জাগা দিব পৰা নাই, এনেকুৱা হিফজ ছাত্ৰ হৈছে। আৰু এই ঘৰটো আলহামদুলিল্লাহ আল্লাহৰ এজন বান্দাই বনাই দিছে। শুক্ৰিয়া, তেওঁক আমাৰ অশেষ ধন্যবাদ আৰু শুক্ৰিয়া আদায় কৰিছোঁ। চাওক, এই লম্বা যিটো হেৰি আছে একদম পূৰা এইফালে এইটো ছাইডত পূৰা দেনিয়াত মক্তব চাম ফাৰ্চি আৱালৈকে ক্লাছ। আমাৰ মানে দেনিয়াতৰ ছাইডত ছাত্ৰ বহুত বেছি আছে আলহামদুলিল্লাহ। গতিকে আমাৰ দেনিয়াতটো বহুত ডাঙৰ লাগে। সেইকাৰণে আমাৰ এই পূৰা ঘৰটো আপোনালোকে দেখিছে, 1 2 3 4 5 6 7 8 9 10টা কোঠালিযুক্ত এইটো ৰুম। এই গোটেই ৰুমটো আমাৰ দিনিয়াতৰ কাৰণে ব্যৱহাৰ হয়। আগতেই কৈছোঁ যে আমাৰ মাদ্ৰাছাৰ দিনিয়াত শাখাটো অতি টনকিয়াল, গতিকে সেই দিনিয়া শাখাত ছাত্ৰ বহুত বেছি। আমি মানে এটা ৰান্ধনী ঘৰ, মতবখ, বাবুৰ্চিখানা, এয়া খৰি চৰি ইয়াত ৰখা আছে। মাদ্ৰাছা বন্ধ যিহেতু এতিয়া, আৰু সদৰ গেট বুলি মেইন গেট যিটো একদম ক্লিন, বহুত বঢ়িয়াকৈ বনাইছে। এইটো এয়া হ'ল পাইপলাইন হৈ গ'ল। এতিয়া এইটো লেট্ৰিনৰ এটা কাম বাকী আছে। ইয়াত পানীৰ টেংকি এটা বনাব লাগে। হয়তো এইটো ছাইডত বনাব, নহয়তো এইটো ছাইডত বনাব, কিন্তু নাই টেংকি বনোৱাৰ কাৰণে সুবিধা নাই, পইচা নাই, পইচা লাগে, টকা নাই, সেইটো নাই। হৈ যাব ইনশাল্লাহ, মানুহে দি দিব, আল্লাহৰ বান্দা আছে, হৈ যাব, কোনোবাই দি দিব। গতিকে এইটো নতুন নিৰ্মিত বাথৰুম।